Good morning everyone. আজি আমাৰ বথাৰ দহা হয় এতিয়া দহাৰ পৰিস্থিতি কেনেকৈ চলি আছে আপোনালোকক অকমান দেখুৱাম অকমান ভিতৰত এতিয়া যাওঁ বস্তু বনাই পিনি আগবাগৰি পৰিছো এতিয়া অকমান আপোনালোকক দেখুৱাম এয়া হয় পেণ্ডেলটো এই দলৰ পৰা সেইফালে পেণ্ডেল দিয়া হৈছে মই যাম বথাৰ দহাত কি পৰিস্থিতি চলাই আছে আৰু কেনেকুৱা আলহী আহিছে আপোনালোক সকলোকে দেখুৱাম গৈ আছোঁ আৰু ইয়াত যিটো মৃত্যুৰ কাৰণে ইয়াত ফটো এখন দিয়া হৈছে চবেই চাই মানে তামোল ভিতৰত যাওঁ ভিতৰত ইয়াত আলহী উঠতি বহি আছে গৈ ইয়াতে বক্স এটা আছে তাৰপিছত ইয়াৰ ভিতৰত আলহী হৈ আছে কেনেকুৱা হৈছে চোৱা এতিয়া বৰ্তমান আলহীৰ প্ৰতি খানা চানা দিয়া হৈছে আমাৰ গাঁৱৰ ৰাইজে ল'ৰা ছোৱালী চব আৰু মিক্স কৰি এইটো মাটিডাল হয় মাটিডালৰ পৰা গাহৰি বনাইছে আৰু ইয়াত বনাইছে মূল পিচ এইটো মূল পিচ তাৰপিছত কিমান ডাঙৰ ডাঙৰ পিচ দিয়ে আৰু আৰু ইয়াত চাইমদ আছে 1 কলহ 2 কলহ 3 কলহ চব চাইমদে চাইমদ আৰু ইয়াত মেইন ষ্টকটো হৈছে ইয়াত গাহৰি আছে ইয়াত ৰাইচ মানে যিটো আমাৰ ভাত যিটো ভাত বুলি কয় ৰাইচ মানে মাৰ দিয়া ভাত হয় মাৰ কেনেকৈ ৰাইচটো বনাই এইটো দেখুৱাম মই এইটো চোৱা তাৰপিছতে ইয়াত হৈছে মাটিডাল মূল পিচ বুলি কয় এখন মূল পিচ এইখন কিমান ডাঙৰ ডাঙৰ বনাইছে চোৱা এইটো এপিচ এপিচ দিয়া হৈছে চবকে ওলাই মেলি এতিয়া মেইন ক'ত বনাই আছে খানা ক'ত কিচেন কৰাই আছে এইটো দেখাই ন ইয়াত বনাই আছে এতিয়া ভাত এই কেনেকুৱা প্ৰচেচিঙত ভাতটো বনাই আছে অকণমান দেখাই আছোঁ এইটো ভাত মাৰ দিয়া হৈছে ওপৰ আছে তাৰপিছতে মানে বস্তুটো পানীৰ থুপ কৰি আছে মানে সেইটো কাৰণে মানে মাৰ দিয়া পানী কি ভাতটো মানে সিজি গৈছে মানে ফুলি গৈছে তাৰপিছত কি প্ৰচেচিঙত বনাইছে চব আমি চৰুতে বনাওঁ বা কুকাৰতে বনাওঁ এই ধুনীয়া প্ৰচেচিঙত বনাইছে ইয়াত পানী গৰম কৰা আছে পানী গৰম কৰাটো তাত দালি দিয়া হয় ইয়াৰ পৰা গৈ আকৌ খোদ মই কি বনাইছোঁ কি চোৱা দেই অকণমান দেখাই আছে একদম পিছফালে গৈ সেয়া চোৱা এইটো মূল পিচ ইমান ডাঙৰ ডাঙৰ পিচ বনাই আছে চোৱা তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী তুমি যেন আৰু ইয়াতো এটা বনাব আৰু এই পাতটো আপোনালোকে কি বুলি কয় ডিমৰু পাত বুলি কয় নে কি বুলি কয় ইয়াৰ আমাৰ কি বুলি কয় চবজি বেষ্ট হয় ইয়াত পিঁয়াজ কাটি আছে ইয়াত এই গাহৰিৰ মিল্ক গ্ৰেভি বিলাহী গ্ৰেভি বনোৱা হৈছে বিলাহী গ্ৰেভি তেতিয়া এই মূল পিচৰ লগত দিয়া হ'ব ইয়াতো বনাই আছে এইটো আমাৰ বৰ্ডে এইটো মেইন আমাৰ ইয়াত এতিয়া মূল মাংস বনাই আছে বহে তাৰপিছত এইটো গ্ৰেভিটো ইয়াত দিব তাৰপিছত এতিয়া আৰু এইটো আমাৰ বিন্দু এজনে সৌটেঙা মিহি কৰি আছে বিন্দু এইটো কি হয় সৌটেঙা মিহি কৰি আছে মানে মোৰ পিছত দিবৰ কাৰণে এতিয়া অকণমান ঘৰৰ ভিতৰত যাওঁ মই
এইটো পৰণ মানে ছোৱালীকেইটা পানী তুলি দিয়ে পিছতে আমাৰ যিটো মেইল মণ্ডপটো হৈছে জ্যেষ্ঠ সভা বহে চব পৰিয়ালৰ জ্যেষ্ঠ মানুহ সভা বহে তাতে মানে নিয়ম নীতি কামবোৰ কৰা হয় মই অকণমান উঠিম এইটো মেইন বকত মানুহজন হয় এইখন মই এইটোৰ পৰা অকণমান জানি লওঁ কেনেকুৱা কি চাইমদটো কেনেকুৱা চাকা হয় এয়া চোৱা চাঙৰ ওপৰত চাইমদ চাকা আছে দুটা ডাঙৰ ডাঙৰ টুকুৰা বনাই থৈছে চ' এইটো এনেকুৱা হয় প্ৰচেচিংটো আগতে ইয়াত কালি বনোৱা থোৱা হৈছে এইখন এইটো কি বুলি কয় এইটো এই মোক শুনা আমাৰ এইটো চক্ৰ বয় মানে চক্ৰ বুলি কয় চক্ৰ মানে এইটো বাহিৰে বনাই থলে যে তাৰপিছতে ভিতৰত নেক্সট মানে ইয়াত আছে কলপাতৰ ভিতৰত আছে এইটো পটুৱা তেতিয়া মানে পানীটো মানে ওলাই নাযায় আৰু এচাটো এই বাঁহত নপৰে এইটো কাৰণে এইটো দিয়া হৈছে আৰু ইয়াত ভিতৰত আছে কেইবেগ আছে এতিয়া মই অকণমান ওপৰৰ পৰা দেখুৱাম কেনেকুৱা হৈছে মই গৈছোঁ অকণমান চাইড কৰি দিছোঁ মই এইটো এনেকৈ অকণমান উঠিম এইটো কেনেকৈ আৰু খোলাই আছে চ' ওপৰৰ পৰা ধৰি ইয়াতে খোলাই আছেগৈ যিটো চাকা হৈছে কিমান ধুনীয়া নিগৰি আছে পাহাৰৰ পানী যেনেকৈ নিগৰি তেনেকৈ নিগৰি আছে চব এতিয়া মই আকৌ ওপৰত উঠিম এই য'ত ভিন্দই বহি আছে তাৰ পৰা অকণমান দেখুৱাম এয়া কেনেকুৱা চাকা হৈছে ইয়াত দেখা এয়া ওপৰত ইয়াৰ পৰা পানী ঢালি থাকিব আৰু ভিন্দই তাৰপিছতে তললৈ নিগৰি থাকিব চাইমদ আমাৰ যিটো ট্ৰেডিশ্যনেল চাইমদ তাৰপিছত ইয়াতো এটা বনোৱা হৈছে ইয়াত চব ওপৰত খেৰ দিয়া হৈছে একদম বস্তু মানে হুমলি দিয়া লেখীয়া আৰু ইয়াৰ বস্তুৰ ভিতৰত কি আছে ইয়াৰ বস্তু ইয়াৰ চাই মানে এইটো ভাতটো আৰু চাই যিটো আমি যে জ্বলাওঁ এই বস্তুটো হয় ইয়াৰ ভিতৰত সোমাই আছে আৰু ইয়াৰ ওপৰত পানী যেতিয়া ডালো ন তেতিয়া মানে ওপৰৰ পৰা তললৈ পানীটো নিগৰি যায় যেনেকৈ পাহাৰৰ পৰা পানী নিগৰি পানী আহে তেনেকুৱা একদম ছেম পজিশ্যন আৰু এতিয়া মই আকৌ য'ত গাহৰি কাটি আছে তালৈ এখন যাওঁ ৰ'ব অকণমান দেখাওঁ আৰু এইটোতো নিগৰাটো দেখিলোৱে আৰু য'ত নেকি দুটা ষ্টকত আছে ইয়াত দামা চিনটেক্সত ফুল দুটা আছে এয়া চোৱা আৰু এবাৰ গৈ যাওঁ চাইমদটো কেনেকুৱা লাগিছে কালাৰটো চাওঁ এই কালাৰটো কিমান ধুনীয়া ষ্ট্ৰং চাইমদ ষ্ট্ৰং এয়া চাইমদ আৰু এয়া সৰু চাইমদ আৰু সেইটো এটা চাইমদ মানে দুটা চিনটেক্সত ভৰ্তি কৰি আছে ইয়াত যিটো আমাৰ মূল কাৰ্যবোৰ ইয়াতে সম্পূৰ্ণ কৰা হ'ল যি মানে নিয়ম কৰিব লাগে এই ভিতৰতে কৰা হয় আৰু যিটো এইফালে বাচ্ছাত দিব লাগে সেইফালে হৈ গ'ল এইটো মই আহিব নাপালোগৈ আৰু ইয়াত যিটো মানুহবোৰে চবে বহি আছে এতিয়া তললৈ নামিছোঁ দেই এতিয়া পইচা কিমান আমাৰ দক্ষিণা কিমান উঠি আছে এইকেইটা চব পইচা পইচাই আঁতোলাৰ বাগৰে এইকেইটা চব আঁতোলাৰ বাগৰে পইচাকেইটা আঁতোলাই লৈ যাব নে আমাকো দিব নে আঁতোলাই লৈ যাব আমাৰ চবকে দিম বুলি কৈছে মোকো দিব মানে চবকে মিলাই দিম বস্তু ষ্টক কৰা হৈছে ইয়াতে আলহী প্ৰতিও আছে আৰু যিটো এইটো চাইমদ টোপোলাকেইটা ইয়াত ভৰ্তি কৰা আছে চোৱা চাইমদ টোপোলা এতিয়া গৈ ইয়াত আলহী উঠি বহা হৈছে তাৰপিছত য'ত নেকি কাটিছিলে সেইটো কাটি শেষে হ'ল চাগে এতিয়া অকণমান দেখুৱাম হ'লেও ভিডিঅ'টোত এই কি বনালি কোৱা আজি এই মাছৰ দায়িত্ব লৈছে মাছ বাজা আপোনাৰ গাহৰি মাংস বনাই থোৱা আছে আপোনাৰ ৰৌ মাছ বনাই থোৱা আছে চন্দা মাছ বনাই থোৱা আছে বৰালি মাছ বনাই থোৱা আছে হাল মাছ বনাই থোৱা ইমান গাল কেনেকুৱা গ্ৰেভি নে কি ড্ৰাই চব গ্ৰেভি চিষ্টেম বনাই থোৱা আছে চব গ্ৰেভি চিষ্টেম বনাই থোৱা আছে আৰু য'ত নেকি গাহৰি কাটিছিলে গাহৰি কটা শেষেই হ'ল দেখোন যোনে যোনে গাহৰি কাটি আছিলে এইকেইটা মানুহ চোৱা ইয়াতে গাহৰি কটা হৈছিলে এইটো কি বনাইছে চব্জি বনাইছে চব্জি ইয়াত আকৌ চব্জি বনাইছে কুটনা পাৰ্টি যিজনে মানে গাহৰি কাটিছিলে আৰু মানে হেল্প কৰিছিলে ইহঁতৰ কাৰণে এক্সট্ৰাকৈ বনোৱা হৈছে যিটো হাৰ্ডি হ'ব মানে যিমান হাৰ্ডি থাকে অকণমান মাংস থাকে আৰু বৰি মানে সেইবোৰ মানে ডিঙি সেই মানে মূৰকেইটা ইয়াত বনাই থোৱা হৈছে চোৱা ইয়াত বনাই থৈছে আৰু সেইফালে আছে এইফালে মানুহকেইটা যিমানটো কাম কৰিছিলে সেইকেইটা মানুহ চব বহি আছে এইফালে
এই ভিতৰৰ বাহিৰৰ পৰা কিমান মানুহ সোমাই আহিছে এই দহাৰ বিলুন এই আলহী আহি আছে অকণমান আৰু পিছত অকণমান ভিতৰত অকণমান ভিৰ হ'লে অকণমান দেখুৱাম মানুহ এই বাহিৰৰ পৰা বাহিৰত যাওঁ আবেগত বাগৰ সলনি উৎসৱৰ গভীৰ পিয়াহত তোমাতে লিখা জীৱনী তুমি যেন পপীয়া তৰা আকাশত বুৱতিনো যে কেঁচা মাংস এয়া মাটিমাহৰ লগত দিব এইটো আছে গাহৰি ইমান গাহৰি অকল গাহৰি ইমান মানে এইটো পিঠা আমাৰ যিটো ট্ৰেডিশ্যনেল পিঠা মানে তেজৰ পৰা কি বুলি কয় গাহৰি তেজৰ পৰা বনোৱা হৈছে পিঠাগুড়িত এইটো বনোৱা হৈছে আৰু এইফালে আছে এইফালে বনাই হৈছে মাটিমাহ চব্জি চ' এতিয়াতো সময়টো নাপাওঁৱে ইয়াতে চাইমদ এখন খাই আছোঁ চ' এইটো চাইমদ খাই বঢ়িয়া চাইমদ মানে বঢ়িয়া একদম মানে গৰম দিনত পুৰা ঠাণ্ডা শীতল হৈ পৰে আৰু আহি পালে শিপাই জোৱানা পথাৰৰ পলস হোৱা আমি যিটো দহাৰৰ খানা খাব ষ্টাৰ্ট কৰিম খানাত আছে গাহৰি আৰু মাটিদাল আৰু এইটো লেগ পিচ হয় এনেকুৱা তাৰপিছতে ইয়াত আছে ৰৌ মাছ আৰু লেগ পিচো আছে নিৰামিষ বোলে নিৰামিষ নহয় অকল মাছ ৰৌ মাছেৰে বনাইছে এতিয়া খাওঁ আৰু দেই বাই কেনেকুৱা লাগিছে খানাটো অ'কে বাই এতিয়া সন্ধিয়াৰ লগে লগে এতিয়া আমাৰ জা জোঁৱাই আৰু যিসকলে দাদা আৰু বৌহঁতে একেলগ কৰি এটা বিহু ডেন্স কৰা হৈছে এইটো বিহু ডেন্সটো হৈছে ইয়ৰিমান চৌমান বুলি ক'লে সুখ দুখ সেইবোৰ পাহৰি যোৱা আপুনি যাতে আগত হওক আপুনি সুখ শান্তিৰে থাকক আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনাৰ হাতমাত প্ৰকৃতি কামনা কৰিব